হাই ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আপোনালোকে নিশ্চয় ভালে আছে। আৰু এতিয়া মই আৰু মিষ্টাৰ দত্ত যাম মঙলদৈৰ পৰা 6 কিলোমিটাৰ দূৰত বেজপাৰাত, য'ত চলি আছে তাতে কি চলি আছে চাব পাৰিব। আমিও যাম আৰু লগতে আপোনালোকেও বলক, দেৰি নকৰাকৈ তাতে যাওঁ আৰু তাতে গৈ চাওঁ তাতে কি চলি আছে। আমি গৈ আছোঁ বেজপাৰাত আৰু বৰ্তমান বেজপাৰাত অনুষ্ঠিত হৈ আছে বিষ্ণু যজ্ঞ। 12 বছৰ পাছে পাছে অনুষ্ঠিত হয় এই বিষ্ণু যজ্ঞ। এয়া হৈছে দ্বাদশ বৰ্ষীয় মহাবিষ্ণু যজ্ঞৰ মেইন গেটখন। আৰু মেইন গেটৰ দুয়ো কাষে নিৰ্মাণ কৰা হৈছে এইটোৰ পাছত সেইটো সুন্দৰ সুন্দৰ মূৰ্তি। আৰু এয়া হ'ল দৰঙৰ ওজাপালিৰ দৃশ্য। ইমান ধুনীয়াকৈ বনাইছে যে এইটো মূৰ্তি বুলি লাগাই নাই, যেন সঁচাকৈ থিয় হৈ আছে। মূল প্ৰৱেশ দুৱাৰৰ একফালে দেখিবলৈ পাব ৰাধা কৃষ্ণ জোলনাত ঝুলি আছে। মূল প্ৰৱেশ দুৱাৰৰ গেটখনত লিখা আছে দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। এইটো আৰম্ভ হৈছে 21 তাৰিখৰ পৰা আৰু শেষ হ'ব 25 তাৰিখত। আৰু গেটখনৰ ওপৰতে দেখা পাব যে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এটা মূৰ্তি আছে। ইয়াতে দুইখন গেট বনোৱা হৈছে। এইটো আৰু এখন গেট, দুয়োফালেৰে সোমাবও পাৰিব, ওলাবও পাৰিব। এতিয়া আহক আমি ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ সোমালে মূল সভাগৃহ পাব। আৰু সভাথলীখন খেৰেৰে নিৰ্মাণ কৰা হৈছে। সভাথলীখন ইমানেই বিশাল যে বহু হাজাৰ হাজাৰ মানুহ একেলগে বহিব পাৰিব ইয়াতে। আৰু এই ঠাইত যজ্ঞ সম্পন্ন কৰা হৈছে। পুৰোহিতে চাকি বন্তি জ্বলাই মন্ত্ৰ পঢ়ি ইয়াতে পূজা কৰিছে। ইয়াতে আপোনাৰ ভগৱান বিষ্ণু আছে আৰু লগতে জগন্নাথ, সুভদ্ৰা, বলৰামৰো মূৰ্তি আছে। এইখিনি ঠাইতে যজ্ঞ হয় মেইন। ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আপোনাৰ ভূটা জ্বলোৱা ঠাই। আৰু এতিয়া আমি সোমাই যাম প্ৰদৰ্শনী চাবলৈ। Bolaya. আমি ভগৱানৰ ওচৰত সেৱা কৰি আশীৰ্বাদ লৈ ল'লোঁ আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ। বাহিৰত ওলাই যোৱাৰ পাছত দেখা পালোঁ যে ইয়াতে কেঁচা বুট আৰু মুগ এইবোৰ আছে। ভাবিলোঁ অলপ লৈ লওঁ আৰু এইখিনি লৈ আমি ঘৰলৈ যাওঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টাটা।